এক খাপতে কাটি দিলো কলফুল দেখি আছো ৰব আচৰিত বস্তু এটা দেখাই আছো গাইছ আপোনালোকক চাই থাকক এটা বস্তু দেখাই আছো চাব দিয়ক চাওক কি ধুনীয়াকে চৰে বহুত কেইটা মানে ডিমা পাৰা চৰে গতিকে তাইও মানে খেৰৰ পুজিতে বাহা লৈছি মানে মায়ে ভাবি আছে ক'ত বা চৰেটো ডিমা পাৰি আছে যিহেতু মায়ে এনি টাইম চিতা কৰি থাকে মায়েৰো বিচাৰ লাগি আছে কিন্তু তাই পুৰা পোৱালিয়ে জন্ম দি দিছিল তাতে খেৰৰ পুজি মানে আমাৰ দেউতাই মুৰ্গী ডিমা পাৰাৰ পিছত আমি ডিমা বুলিয়ে কওঁ ডিমা পাৰাৰ পিছত নিয়া নাই এতিয়া একেলগে মাকে পোৱালিয়ে জন্ম দি দিছে আমি কিন্তু গাইজ ডিমা বুলিয়ে কওঁ আপোনালোকে আৰু ভুল নবুজিব মানে কণীক মানে আমাৰ গাঁৱত প্ৰায়ভাগ মানুহে মানে ডিমা বুলিয়ে ক'লেহে ভালকৈ বুজি পায় আৰু তো আপোনালোকে চাওকচোন কিমান মৰম লগা আজি দিনটোৰ সঁচাকৈ ভাল লগা সময় কিজানি মোৰ কাৰণে এইখিনি আছিল আজি দিনটোৰ ভিতৰত ইমান মৰম লগা মানে আৰু কিউট ইমান ভাল লাগছে আৰু পিটাই মাতি আছে ইমান ভাল লাগি আছে আৰু দেউতাও নাই মানে দেউতা কিবা এটা কামৰ কাৰণে ধমধমাত গৈছি তো আহিলি মানে দেউতাক মানে ক'ব লাগিব আৰু আনাৰ কাৰণে আপোনালোকক ওচৰৰ পৰাই দেখি আছোঁ ৰ'ব দেউতা আহিলি দেখাম খেৰৰ পুজিত মানে ডিমা পাৰাৰ পিছত নেনে আৰু তাতে একদম পোৱালি হৈ আছে উঠবা পাল্লি পুজিত ময়ে দেখালো হয় কিন্তু ৰখবা লাগিব কুটি আছে কলফুল এইটো কিহৰ কলফুল ইয়াৰে এইটোও খাব পাৰে বহুত ধুনীয়া লাগে ইয়াৰে ভিতৰত এটা মানে দিয়া চলাইৰ নিচিনা এটা বস্তু আছে এইটো পেলাব লাগে তাৰপিছত ধুনীয়াকে খাব পাৰি আৰু চকীত ধুনীয়াকে মিহিকে কাটি আছে একদম আমাৰ আইতাই কাটি আছে ধুনীয়াকে আইতাই এইফালে চাই দিয়ে একবাৰ আঞ্জা কুটছো কলফুল মালভোগ কলৰ কলফুল কাটিছে আজি আমি খাম কলফুল বহুতে আইতাইতো কলডিল বুলি কয় কলডিল বুলি ক'ব লাগে কলডিল কুটি আছো আজি মস্ত স্বাদ হ'ব নহয় স্বাদ হ'ব আপোনালোকক এটা প্ৰকাণ্ড কলফুল আপোনালোকক দেখাব গৈ আছো হয়তো আপোনালোকে দেখি ভয়ে খাব চাগে মতে আছে চিয়াৰ খান গেল থাকচোন তাই থাকাংগে থাকবি মস্ত ডিমা ডাঙৰ কলফুল ফটো মাৰি দিও নাই সৰু হ'ব পাৰে চব্জিখিনি ভাল লাগব না সৰু ভাল লাগব সৰু বুলি ফটো মাৰিবা নাংগে ইনকে বন্ধ কৰো হাসি ইনকে বন্ধ কৰো যে মই সেইটোৱে শিকা লাগব মোৰ কেমেৰামেনক চাওক মই মস্ত পণ্ডিত আইতাই ধুনীয়াকে কুটি দিছে একদম মিহিকে ইটা মই ধুনীয়াকে ফ্ৰাই কৰো ৰ'ব মানে ভাজি লওঁ মানে মই কলফুলটো মানে যিহেদি হ'লেও খাই ভাল পাওঁ আপোনাৰ বইল কৰিও সানি খাই ভাল লাগে আৰু শুকানকে ভাজিও খাই ভাল লাগে আৰু তাতে মচুৰ দাইল দি কিনেও বনাব পাৰি এই যেনেকে হ'লেও খাই ভাল পাওঁ আৰু মই কলফুলটো আজি মানে ধুনীয়াকে ভাজি বনাম আৰু শুকান ভাজি বনাম তাতে আলু এটাও কাটি দিছি আইতাই বহুত ধুনীয়াকে কাটিছে কিন্তু দেই বহুত মিহিকে কাটিছে তো বহুত বেছি সোৱাদ হ'ব আৰু মালভোগ কলৰ কলফুল পিছতে গম পালো আইতাইও গম পোৱা নাই মানে কি গছৰ কলফুল মানে বেলেগৰ হ'লে তিতা লাগে মানে অলপ মালভোগত নালাগে ধুনীয়া আৰু পানীলাওৰ বাকলি আজি ভাজিম ধুনীয়াকে দেখাই আছো আপোনালোক দেখা দিয়ে পানীলাওৰ বাকলি ভাজা হোৱাৰ পিছত দেখি আছো ৰ'ব তাৰপিছত আপোনালোকে ধুনীয়াকে ঢাকনি দিব আমাৰ মানে এই টিকলা মিকলা কেৰাহীটোৰ জোখত ঢাকনি নাই গতিকে মই এইটোৱে ঢাকনি দি থৈ দিছো ধুনীয়াকে এনেকে ঢাকনি দি থৈ দিছো গাইস মই নি আছো মানে ঘৰ মধ্যে মই এই বৰ্তমিয়া পিটো এই দেউতাই বহি আছে অলপ দেউতাক ৰেষ্ট ল'বা দিছো চোৰ ভালকে ময়ে
পাকঘৰত ধুনীয়াকৈ মাইক অলপ সহায় কৰি দিলোঁ ৰন্ধা বঢ়াত। তাৰপিছত দেউতাইও আহিল, এইখিনি লৈ অলপ এইখিনি দাঙি দি অলপ সহায় কৰি দিলোঁ। তাৰপিছত আৰু আহি গ'লোঁ পাকঘৰত, দেখছি না মোৰ ধুনীয়াকৈ ভাজি হৈয়ে গ'ল, বহুত ধুনীয়া আহিছে। পূৰা ল' ফ্লেমত থৈ দিছিলোঁ, ধুনীয়া আহিছে ভাজিখিনি। এতিয়া খয়ে কথা হ'ব, কেনেবা লাগে খাই গম পাম ৰ'ব। তাৰপিছতে ধুনীয়াকৈ আইতাই কুটিছিল পোৰা কল আৰু আলুৰ ধুনীয়াকৈ চব্জি বনাম আজি। ইয়াতেতো বেছি মছলা নালাগে, ধুনীয়াকৈ পিঁয়াজ পাঁচফোৰণ দি ধুনীয়াকৈ সেইখিনি ভাজি আছোঁ। আৰু অলপ আদা নহৰু আৰু শুকান জলকীয়া তেতেলি দিছে। দেউতা আহি গৈছে এতিয়া, দেউতাক আনিব দিম আৰু চৰাইকেইটা চানাকেইটা চাকচোন। কাটা 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 নামান উঠলে লাগাল পাবো চৰে কেইছে আছে ডিমে আছে আৰু ডিমে নাই ঘৰখন আছে বালচোন চুলচুল কিনি দিয়া মুৰ্গীটো আৰু পোৱালি কেইটা তলত আনাৰ ব্যৱস্থা কৰিব লাগে, সেইকাৰণে দেউতাই কৈছে বাল্টিঙত দিবা। এতিয়া চাকচোন কিনকে নামাও। দিব লাগিব বালটিংটো নহয় আগে চানাকিটা ভৰাব লাগিব চাবিৰ পকা চাবি তই ভালকা চাবি পকা চকা ভৰ 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 বল্ল চানাটো দেখে দিবিচোন চানা দেখে দিবি এটা আৰু ভালে কেতিয়া আছে দেখোন, বাপৰে বাপ। দেখছা মই ক'ত পাৰা বুলি গালি দিছে আছে না আৰু নাই সিডালে দুগতা খালি চাচোন ধুনীয়া আছে না নাই হালধীয়া ৰঙাটো ক'ত পাৰে তে পল্লি কিন্তু যাবি দে দে মানছো ৰ আমাৰ আইডিয়াটো কেনেকুৱা লাগছি গাইজ জনাব। আনলো দক নামে কিবাকে। বাল্টিংটো দিবা নৰা উড়িছে বয়ে মাই পুৰা কেচ ধৰব, চাই থাকক আপোনালোকে। বাপ বেলেগ ধৰছি কিন্তু পুৰা এক্সপাৰ্ট, আগতে ক্ৰিকেট খেলছিল কিজানি। আমাৰ পোৱালি কেইটা এই দেউতাটো আমাৰ পোৱালি কেইটা দিখা দো আৰু আছে না দিতে না ডিমে আছে না নাই দালি বনাইছো ৰ মাহে মচুৰে একদম মিক্স কৰি ফেলে বনাইছো ৰ কেনাইবা লাগে মাহৰ দালি অলপমান বাকালটো গুচাই নিলে অলপ কলা হয় ন, বাখাল ধুনীয়া গন্ধছি কিন্তু। আৰু গাখীৰ বহি দিছি, বেলে গাখীৰ বহাইছো দালি চম্ভাৰ দিছো দে আছে 4জন মিস্ত্ৰী 4জন আছে পুৰা মাহৰ দালি বনাইছে মায়ে। তাৰপৰা আৰু খৰিত বন দিছি পুৰা তৰকাৰী, পুৰা কলে আলু পুৰা কৰে আৰু ভকভকে উঠলি আছে। হামফালা খৰি বহি দিছি দেই। চৌকাত বেছি ভাল লাগে আৰু খাই কিনে। মই বনাইছো ধুনীয়াকে কলডিল ভাজি, মানে কলফুল। এই গাত লাগব কব। তাৰপিছত আহি গেল আমাৰ পুৰা গাড়ী, ৰড আনছি আৰু চিমেণ্ট আনছি। দাদাকেইজনে লৈ গৈ আছে, বহুত ওজন মানে, নহ'লেতো আমি নিব পাৰিলো হয়। বাপৰে যি ভাৰী, আমাৰ পুৰা একদম টাং চান ভাঙি যাব। কষ্টও জান এগলা। মই নৰো দাংদা, নহ'লে মই দাংলো হয়। আমাৰ আইতাই পুৰা গাখীৰ হাঁচি উঠলিছি। সামনে ধরছি না জুড়ালি সামনে ধরবো দালি ধুনীয়াকৈ উঠলি আছে। ধনিয়ার পাতা তুলি একদম তাৰপিছত ভকভকে উতলিবা দিলোঁ অলপ। তাৰপিছত আমাৰ খানা ৰেডি। এয়া কলডিল ভাজি,
তাৰপিছত আপোনাৰ এয়া চাটনি তৰকাৰী আৰু পূৰা দালি এনেকৈ আৰু আজি যিহেতু বৃহস্পতিবাৰ আছিল পূৰা নিৰামিষ আমি খাই দিলোঁ নিৰামিষ পূৰা মায়ে চিন্তা কৰি কিবা বহি আছে তাৰপিছত আমাৰ টিকলা মিকলা চানাকেইটাৰ লগত এটা ফটো উঠলোঁ বাই বাই গাই